guys, welcome back to my channel Bani's vlog. আপোনালোকক আজি মই লৈ যাম এখন ধুনীয়া ঠাই লৈ। ধুনীয়া ঠাই মানে আপোনালোক দেখিছে পথাৰ চাওক মানুহবিলাকে খেতি কৰিছে। খুব ধুনীয়া লাগে ন সেউজীয়া হলে পথাৰখন। মনবোৰ এটা পুখুৰী চাওক ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইটো আমাৰ পৰমাদাৰ ঘৰ। পৰমাদাৰ এইটো বহুত পুৰণা পুখুৰী। মাছ আছে কিন্তু মাছ নেখায় মানে সিহঁতৰ ঘৰৰ মানুহে মাছ নাখায় বিকি কৰে যেতিয়া মাছ ধৰে তেতিয়া আমাক মানে ইমানে কনজুস খবৰ এটাও নিদিয়ে যে আহা পুঠি মাছ বা দনিকণা মাছ কেইটামান হলেও লৈ যোৱা একো নিদিয়ে আজি বাণী ব্লগ চেনেলটোত ময়ো আছো আজি মোৰ লগত আছে মোৰ ভাইটি হিৰকজ্যোতি বৰুৱা জয় জুবিনদা আৰু তাৰ জয় জুবিনদা সি মানে জুবিনদাক ইমান ভাল পায় আমিও ভাল পাওঁ এটো নহয় যে আমি বেয়া পাওঁ কিন্তু সি মানে আমাতকে অকণমান বেছিকৈ ভাল পায় অকণমান তোমাক দেখুৱাই দিয়া মোক দেখুৱাম একেবাৰে শেষত এয়া পৰমানন্দ শইকীয়া ককাইদেউৰে হয় বহুত ধন্যবাদ বাণী শইকীয়া চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভাল ভাল এনেকৈ চাই থাকিব সদায় ভাল হেৰি পাব আপোনালোকে তাৰ বিভিন্ন জেগালৈ গৈ থাকে তো এইবিলাক দেখিবলৈ পাব আৰু এতিয়া আমি যাওঁ আমাৰ ধুনীয়া পথাৰখন দেখুৱাবলৈ মাটি ৰুই আছে আজিকালি এই পৰিৱেশ নাইকিয়া হৈ গ'ল আৰু চবতকৈ ডাঙৰ কথা কি জানেনে আজিকালি মানে মই যে সঁচাকৈ মানে গৰুৱে হাল বোৱাটো একেবাৰে নেদেখা হৈ গ'লো সব ট্ৰেক্টৰে লগাই দিলে আৰু মনিও দেখিছো আজিকালি মানে এনেকুৱা পুখুৰী নাই যোনটো পুখুৰী গৃহস্থ মাছ নাখায় অকল বিক্ৰী কৰে মানে এইটো একমাত্ৰ অসমৰ বিৰল পুখুৰী হয় হয় সেইটো কৈ দিছো আৰু কিন্তু হে আৰু মাছ ধৰিলে সবকে খবৰ দিব লাগে নহয় জানো আমিও আহি পেলাই দুই এটা লৈ গ'লে কিনো হয় নহয় একদম পইচা দিম এইটো নো এডিট নো কাট ব্লগ একদম আপোনালোকে এনেকুৱা বিৰল ব্লগ মানে নেচাৰেল ব্লগ ক'তো নাপায় প্ৰকৃতিৰ মাজত আৰু চাওক এইটো ঔটেঙা গছজোপা আছে পুঠি মাছৰ লগত ঢেকীয়া ঔটেঙা চাগে সকলোৰে প্ৰিয় নহয় এয়া আমাৰ মইনা কলিজা এইফালে হা বস্তুটা দেখিছে নাই চোৱাহি না আপোনালোককো দেখুৱাইছো দেই এইটো চাওক চেপা পাতিছে পথাৰত এনেকৈ চেপা পতা দেখিছেনে বাৰু ইয়াতে এইফালৰ পৰা পানীটো যে আহিছে মাছ লাগিব আকৌ যোৱা না দৰ্শন মাছ চাই হা লৈ যাব পাৰিম এতিয়া নালাগে দিয়া বলক এতিয়া আমি মধুৰি আৰু মানে মধুৰি আম আৰু নাৰিকল চামগৈ আহক মই গৈ থাকো পিছে পিছে মধুৰি পকা নাই এইটো দুখৰ কথা আপোনালোকৰ হোষ্ট এতিয়া তামোল গছত উঠি পৰিবলৈ মন কৰিছে নালাগে পিছত আকৌ নাটকৰ কথা আছে তাকে চিনেমাৰ কথা আছে আজিলৈকে হয়তো আপোনালোকে কেতিয়াও আপোনালোকৰ হোষ্টক বেকগ্ৰাউণ্ডৰ পৰা দেখা নাই পাইছে নাই বাৰু কৈ দিয়ক ভালকে দেখুৱাই দিওঁ ওপৰত চোৱা এটা বাহ আছে এইটো যদি কোনোবাই যদি 10টা শ্বেয়াৰ কৰে এইটো উপহাৰ দিয়া হ'ব ভিডিঅ'টো 10টা শ্বেয়াৰ কৰিলে নালাগে একো নহয় আপোনালোকৰ মোৰ ভিডিঅ'বিলাক ভাল লাগিলে এনেই চাব শ্বেয়াৰ কৰা নকৰা যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব কিন্তু গিফ্ট নহয় দে বাৰীৰ কাজি নেমু খোৱাৰ বহুত বেলেগ মজা আছে নহয় নে গৰমৰ দিনত কাজি নেমুৰ বহুত দাম চাওক লাগি আছে এনেকুৱা বাৰী আচলতে দেখিবলৈ পোৱা নাযায় হালধি খেতি আছে জিকা আছে একমাত্ৰ এইবোৰ বাৰী এইজনৰ ঘৰত আহিব কেতিয়াবা বিনামূলীয়া সকলোকে হয় আৰু এইটো নাৰিকল গছ নাৰিকল লাগিব সৰু বয়স হোৱা নাই নেকি লগা নাই ইফালে কিবা লাগিছে কল পকিছে চাপৰ জাহান বাৰীত তামোল পাণ বুলি যি কয় হেতুৱে ধনী মানুহ নহয় জানো এই পাণ গছ বাৰীত তামোল পাণ কচু ঢেকীয়া কল বেল মানে এভৰিথিং এয়া কল লাগিছে দেখিছে আপোনালোকে পৰিণত হ'ব আৰু কটীয়া জাহাজী বুলি কয় মানে মই মানুহটো কটীয়া সেইকাৰণে এইজোপা কটীয়া জাহাজী এইটো জিকা আপোনালোকৰ মানে একদম পিয়ৰ কোনো সাৰ নাই গৰুৰ গোবৰ আছে অকল মানে অসমীয়া মানুহৰ ইমান সৃষ্টি চক পিৰালি পালেং আৰু সবতকে বেছি ভাল লগা বস্তু এটা দেখুৱাম আপোনালোকে চাগে গুণটো সবে ভাল পায় নহয় জানো আহা গুল্লা গুল্লা নেমু দেখিছে নাই গুণটো চাওঁ নখতে মাৰি চাওঁ চিঙিবলৈ নিদিয়ে ন মালিকে চোৱা
আৰু খাওঁ খাওঁ লাগিছে ন ভাত খাওঁ আৰু তাতকেও জলকীয়া জলকীয়া খেতি কৰি আছে বস্তা এইবোৰ পুলি হৈছে কি জলকীয়া হৈছে জলকীয়া এজোপা ডাঙৰ হৈছে এজোপা আগতে ৰোৱা এইজোপা জলকীয়াৰ পৰা কি হ'বগে ভাবক এইজোপা হ'বগে তাৰ পৰা হ'বগে 20 জলকীয়া গম পালে তিনিটা কেমেৰা দি কাম কৰিব কেমেৰা এটা হাতেৰে যে মাৰি পেলাই এইটো ভেটক দিব কৈছে কথা পাতিলা নি তাত এইটো চিতল মাছ দেখিলা নে ই নেদেখিলে ডাঙৰ চিতল মাছ ন আমাৰ ঘৰতে আছে মেটেকা তলত থাকে আকৌ মাছ মেটেকা তলত চেঙেলী মাছ থাকে গম পোৱা মাটি বাৰী কথা পাতিছে নেকি চিতল মাছ মানে তুমি দেখিলে মানে হেৰি এতিয়া 4 কেজি 5 কেজি মান হ'লতো এটা এটা এই এনেকুৱা সি চাইডত মই আছে এই দুজন আচলতে ককায়েক ভায়েক ফটো আপোনালোককে মাৰিছো ৰ'ব অকণমান দেখুৱাই দিছো আৰু আপোনালোকে ইমান ককায়েক ভায়েক ধুনীয়াকে এইখিনিতে কথা পাতি আছে ইমান দেৰি কি পাতিলেনো ঈশ্বৰৰ কথাই পাতি আছিলো ভগৱানৰ কথা পাতিলে বাকী কৰোণাটো যাব নে নাযাব বাৰু কৰোণাটো যাব সেইটো নাথাকে নহয় কৰোণা যাবগে এইবোৰ মহামাৰী বোলে হয়ে বছৰে বছৰে মানে বছৰে হয় আকৌ তেনেকে গৈ আছে আকৌ আহিব বেলেগ এটা ৰূপ মুঠতে নিজৰ সাৱধানতা গতিকে আপোনালোকো ঘৰতে থাকক সুস্থ থাকক মানে বেছি ঘূৰা ফুৰা নকৰিব আৰু নিজস্ব যিখিনি সাৱধানতা সেইখিনি মানি চলক বাপৰে বাপ আজি এইটো বস্তু দেখিলো আগতে দেখিছিলো পাহৰিয়ে গৈছিলো এই দুটা কি গম পাই নে এই দুটা হৈছে মাছ ধৰা খোকা মানে এইকেইটা এনেকে ধৰণে লৈ গৈ ধৰক মাছ পালে আমাৰ ব্লগাৰ বাইদেউ নাজানে আমাৰ ব্লগাৰ বাইদেউ আপোনালোকক বুজাবলৈ গৈ নিজে অবুজ হৈ গ'ল একো নাই কিন্তু এইবোৰ নৌ এডিট নৌকাত ডাইৰেক্ট শিকিলো ন মাছটো বোলে এইটো এনেকে আলি যে দিয়ে কোৰ মাৰি আলিৰ মাজত বোলে এনেকে পাতে আৰু পানীটো এনেকে যায় মাছটো নাজানো আৰু মানে আমাৰ বাণী বাই এইটো ধুমুচ বুলি ভাবিলে ধুমুচ মৰাদি মাৰিলে এতিয়া আমি গৈ থাকো ঔটেঙা এইটো কলি পোৱালি আপোনালোকে ঔটেঙা ঢেকীয়া আৰু কি মাছ আছিলে পুঠি মাছ খাই চাবচোন অসমীয়া জুতি পাই যাব কি মস্তি ৰ'ব এইবিলাকো ৰুলেই দেখিছেনে আৰু সেয়া ৰুই আছে অকণমানে বাকী আছে দুডৰা মাত্ৰ মাটি বাকী আচলতে এই পানী বাঢ়ি আছিলে কাৰণে নৰুলে চাগে দেখিছেনে আমাৰ মানে এইটো অসমৰ একদম প্ৰাকৃতিক পৰিৱেশ একেবাৰে গাঁৱলীয়া পথাৰৰ মাজত একদম নেচাৰেল পৰিৱেশৰ মাজত ঘৰ আৰু বহুত জানেনে বহুত কিবা কিবি ফ্ৰুটছৰ গছ আছে কৰ্দৈ আম গছ আছে কঁঠাল গছ আছে তাৰপাছত আপোনাৰ বৰটেঙা আছে মানে ৰবাব টেঙা তাৰপাছত সেইফালে পাণ তামোলটো পূৰা উভৈ নদী মানে তাৰপাছত আহক এইফালে পঠাই দেখোন হেল্ল' এতিয়া ব্লগটো ইমানতে সামৰিব লাগিব কাৰণ বহুত ঘূৰিলো আজি সময় বহুত কম আছিলে আৰু আজিৰ ব্লগটো মোক স্পেচিয়েলি কেমেৰা কৰি দিলে হীৰকজ্যোতি বৰুৱা তাৰপিছত আমি পৰমাদাৰ ঘৰলৈ আহিছিলোঁ আচলতে এই উভৈ নদীৰ ঘৰখনেই হৈছে পৰমানন্দ শইকীয়াৰ ঘৰ আৰু এয়া লগত আছে মোৰ দৰ্শন ভাইটি নমস্কাৰ খুব ভাল লাগিলে আৰু আপোনালোকে কিবা ক'ব নেকি লাষ্টত কৈ দিয়ক নমস্কাৰ ভাল লাগিলে আপোনালোকে সেই বাণী শইকীয়াৰ ব্লগটো চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু তাই আজি বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে গোটেইকেইটা লগ হৈছোঁ আমি আগতে বহুত নাটক কৰিছোঁ একেলগে আছোঁ থাকিছে ৱৰ্কশ্বপ কৰি গৈছে তো আজি বহুত দিনৰ মূৰত লগ পালোঁ তাইক লগ পাই কথা পাতিলোঁ ভাল লাগিলে মাছ চালে পথাৰ চালে বাৰীখনত সোমালোঁ খোকাও মাৰিলে দেই খোকা এনেকৈ মাৰি
পাইছো মানে সঁচাকে লাজ কিন্তু কি নহওক মই শিকিলো আৰু আপোনালোকৰ বহুতে হয়তো ফুকা দেখা নাই বা বহুতে দেখিছে কিন্তু নেদেখা সকলে দেখিলে নহয় জানো কিন্তু মানে কিন্তু মই যে নাজানো এটা বহুত ডাঙৰ তাৰ কথা। ভিতৰত চবতকে ডাঙৰ কথাটো হ'ল মানে যিটো ফুকা মানে এনেকে নামানে বাৰু হ'ব ধন্যবাদ চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ বাই বাই আৰু যদি আপোনালোকৰ মোৰ চেনেলটো ভাল লাগিলে মোৰ ভিডিঅ' চাই ভাল লাগিলে নেক্সট ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'সমূহৰ লগত নটিফাই হৈ থাকিবৰ কাৰণে আপোনালোকে কাষতে থকা natural বেল video আইকনটো পাব। চুই থ'ব ধন্যবাদ